নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জিআৰএছ আছামিজ হেল্পলৈ। ল'ৰা হৈ ছোৱালীৰ ভইচত কেনেকৈ কথা পাতিব, হয় তাৰে বিষয়ে আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ভিডিঅ'। তো আপোনালোকে এইটো ভিডিঅ' চাই আপোনালোকে কিছুমানৰ লগত ধুনীয়াকৈ আপুনি মজা কৰিব পাৰে, তামচা কৰিব পাৰে। তো গতিকে ভিডিঅ'টো আপোনালোকে একদম স্কিপ নকৰাকৈ চাই থাকিব, নহ'লে একো বুজি নাপাব, ঠিক আছে। আৰু ভিডিঅ'টো লাষ্টত আপোনাক জনাই দিম এইটো কোনটো এপৰ পৰা এইটো আপুনি কৰিব পাৰিব। তো আহক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, যদি চেনেলটো নতুন হয় তো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাব আৰু অল চিলেক্ট কৰিব আৰু ধুনীয়াকৈ এটা লাইক কৰি দিব। তো বন্ধুসকল, প্ৰথমৰ পৰা চাই থাকিব কেনেকৈ কি কৰোঁ, তাৰপিছত আপুনি নিজে ইনষ্টল কৰিব, লাষ্টত মই জনাই দিম। তো প্ৰথমতে আপুনি কি কৰিব, ৰেজিষ্টাৰ কৰিব, ঠিক আছে। ৰেজিষ্টাৰ কৰাৰ কাৰণে আই এগ্ৰি টু দিছ টাৰ্মছ এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি যিকোনো এটা নম্বৰ দিব আৰু ইউজ SMS-ত মাৰি দিব। আপোনাৰ মোবাইলত এটা OTP যাব, সেই OTP-টো ইয়াত বহাব লাগিব। যেনে মোৰ ইয়াত আহিছে 4534534641। এইটো মাৰি কণ্টিনিউ ক্লিক কৰিব। কণ্টিনিউ ক্লিক কৰাৰ পিছত ভেৰিফাই হৈ যাব, ঠিক আছে। ভেৰিফাই হোৱাৰ পিছত অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত মই জনাই আছোঁ কি কৰিব লাগিব। আহি গৈছে। তাৰপিছত চাওক ইয়াতে আহিছে ফিমেল, ড্ৰিম গাৰ্ল, কাৰ্টুন, কিডছ, মেল, নৰ্মেল, ঠিক আছে। আপুনি কি কৰিব, ধৰি লওক ফিমেলত মাৰি দিলাক। মাৰি দিয়াৰ পিছত আপুনি যদি এই কল লিখা আছে যে ইয়াৰ পৰা যদি আপুনি যাকে ফোন কৰে তে ছোৱালীৰ নিচিনা শুনা পাব, ঠিক আছে। তাৰপিছত আপুনি যদি ড্ৰিম গাৰ্লত ক্লিক কৰি ইয়াৰ পৰা কল কৰে তেনেহ'লে তেওঁ ড্ৰিম গাৰ্লৰ নিচিনা শুনিব। আৰু এটা কথা ৰ'ব, আৰু ইয়াতে চাওক ছাইডত বেকগ্ৰাউণ্ড দিয়া আছে, ঠিক আছে। আপুনি যদি কেতিয়াবা ক'ৰবাত থাকে আৰু যদি কয় আপুনি যে বৰষুণ দি আছে, বৰষুণ দিয়া নাই, তথাপিও আপুনি কাৰোবাক ফোন কৰি ক'লে যে মই বৰষুণৰ কাৰণে ফচি আছোঁ, তো ৰেইনত ক্লিক কৰিব। তাৰপিছত ইয়াৰ পৰা কল কৰিব, তাৰপিছত তেওঁ শুনা পাব যে বৰষুণ দি আছে। তাৰপিছত ধৰি লওক ইয়াতে ট্ৰাফিক আছে, ট্ৰাফিকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি যদি ইয়াৰ পৰা কল কৰে তেনেহ'লে তেওঁ ট্ৰাফিকৰ আৱাজ শুনিবলৈ পাব। তো এনেকৈ আপুনি ধেমালি কৰিব পাৰে আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত। তাৰপিছত আপুনি ইয়াতে যদি টেষ্ট কৰিব খোজে সেইটো টেষ্টো কৰিব পাৰে যে তোমাৰ বন্ধুত তোমাৰ ভইচটো কেনেকৈ শুনা পাব। সেইটোৰ কাৰণে তুমি এনেকুৱা কি কৰিব, কনচেপ্টত ক্লিক কৰি টেষ্টতো ক্লিক কৰি চাব পাৰা। এইটো নেটৱৰ্ক লাগিব, মোৰ নেটৱৰ্কটো শ্ল', তো আপুনি এইটো আহিছে এনেকুৱা চাউণ্ড তোমাৰ বন্ধুৱে শুনা পাব বেকগ্ৰাউণ্ড, ঠিক আছে। তাৰপিছত ভইচটো যেনেকুৱা ধৰি লওক ফিমেলটো কেনেকুৱা শুনা পাব তোমাৰ বন্ধুৱে, এইটো চাওক। টেষ্টত মাৰি দিছোঁ। হেল্ল' হেল্ল', কি খবৰ? তো বন্ধুসকল, ঠিক এনেদৰে আপোনালোকে কৰিব পাৰিব। আৰু তাৰ কাৰণে আপুনি জাষ্ট প্লে ষ্ট'ৰত আপুনি লিখিব, ৰ'ব মই দেখাই আছোঁ কোনটো এপ আপুনি ইনষ্টল কৰিব। প্লে ষ্ট'ৰত আপুনি মাৰিব মেজিক কল ভইচ চেঞ্জাৰ এপ, ঠিক আছে। আপুনি যোনটো এইটো মই দেখুৱাই আছোঁ সেইটোহে ইনষ্টল কৰিব, নহ'লে বেলেগটো কাম নকৰিব। কাৰণ ভইচ কল বুলি মাৰিলে, মেজিক কল ভইচ বুলি মাৰিলে বহুত এপ আহি যাব। গতিকে আপুনি এইটো